हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल मोक्केल भाई। तो कैसे हैं आप लोग? পাহাৰৰ মাজে মাজে গৈ আছো আমি নদীৰ পাৰৰ পৰা আমি এই পাহাৰৰ ওপৰত গৈ আছো। পাহাৰত গৈ এতিয়া আমি বস্তুখিনি লৈ আহিম। গাড়ীত বস্তু আছে, লৈ আনি আমি ইয়াত আনিব লাগিব। আমি খানাটো এই প্লেচটো দেখিলেতো প্লেচটোত আমি মানে আজি ভোজনটো কৰিম। This is Arunachal. It's called Nari. জেগাডোখৰ হ'ল নাৰী। আপোনালোকেও আহক, আপোনালোকেও আমাৰ নিচিনা এনজয় কৰক ইয়াত আহি। ব্ৰেকফাষ্টৰ কাৰণে কিবা কিবি লৈ গৈ আছোঁ। এইটো বেগত আছে। মই এতিয়া পাহাৰৰ তলত নামি আছোঁ। আগলৈ আমাৰ মনদ্বীপ দেউৰী আছে, অলপ পিছতে খাম, চাব আপোনালোকে। দেউৰী, আপুনি কি লৈ আছে? মনদ্বীপ দেউৰী লৈ আছে পানী বটল, কাৰণ ব্ৰেকফাষ্ট খাবলৈ লাগিব নহয় জানো। মই আৰু আকাশ দাই মেইন বস্তুটো লৈ গৈ আছোঁ, য'ত হ'ব আজি মানে আৰু আমাৰ লগত আছে ৰেগন দা। এয়া গৈ আছে ওপৰলৈ বস্তু আনিবলৈ। আজি মানে ধামাকা পাৰ্টি আৰু গাইজ ফাইনেলি আমি বস্তুখিনি আনি এইডোখৰত থলোঁ আৰু এতিয়া আমি খাম ব্ৰেকফাষ্ট। আমি ব্ৰেকফাষ্টত খাই আছোঁ কল 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 এবিধ ফল। কল খালে আমাৰ গাত হয় হাতীৰ সমান বল। হে গাইজ, ৰ'ব ৰ'ব ৰ'ব, ভিডিঅ' এৰি নাযাব। অকল কলে খোৱা নাই নহয়, ব্ৰেডো খাই আছোঁ, কণীও খাই আছোঁ। আপোনালোকে আগলৈ চাওক, ধামাকা হ'ব, ভিডিঅ' স্কিপ নকৰিব। আৰু যিখন পাহাৰত আমি আহিম বুলি কৈছিলোঁ আৰু ফাইনেলি আজি আহিলোঁ। আৰু আজি আমি ছাৰ বাইদেউসকলৰ লগত পিকনিক আহি খুব ভাল লাগি আছে। আৰু সৌখন আমাৰ ভাজ তাত। আৰু চাওক, এইখন এটা গছ, কিমান ডাঙৰ গছ। চাওক, ডিজে পাৰ্টি আৰু এখন আহি আছে, টাকি টাকি ৰুম্পা। এইটো টাকি টাকি ৰুম্পা, ইহঁতেও খাবলৈ আহি আছে, ইয়াতো পিকনিক কৰে। এইবিলাক চাওক, এইটো চাইডতো কিছুমান মানুহে দূৰ দূৰণিৰ পৰা আহি পিকনিক খাই আছে। আকাশদাৰ অনুভৱটো কেনেকুৱা লাগিছে ইয়াত আহি? ইয়াত আহি বহুত ভাল লাগিছে, যিহেতু আমাৰ নিজৰে জেগা বুলি ক'ব লাগিব। আমাৰ আপোনালোকে ডুবাইত গ'লে চাব পাৰে ভুজ খলিফা, আৰু আমাৰ অৰুণাচলত গ'লে চাব পাৰিব নাৰী। নাৰীৰ মাজত আছে চাওক ধুনীয়া ধুনীয়া নদীত পাথৰ। এইবিলাক পাথৰ শিলবিলাক চালে আপোনালোকৰ মনবিলাক অট'মেটিক ভাল লাগিব, বহুত ভাল। একচুৱেলি পাছত আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আনিব পাৰিম নে নোৱাৰিম, ষ্টুডেণ্টবিলাকক আনিব পাৰিম নে নোৱাৰিম, এইবিলাক মানে অলপ জেগাটা চাই প্লেচটো কেনেকুৱা হয়, কেনেকুৱা ধৰণৰ আমাৰ। আৰু ফাইনেলি আছোঁ ব্ৰিজৰ তলত। এইবিলাক চাওক ব্ৰিজ, আৰু সেই হাতী ক'ত নাই। আৰু এই আমাৰ কৃষ্ণদা। আপোনাৰ নামটো কৃষ্ণদাই হয়নে নহয়? হয়। ঘৰটো ক'ত আছে কৃষ্ণদা? ঘৰটো মোৰ নলবাৰী ডিষ্ট্ৰিক্ট। য়েছ। আপুনি AMCত কোনটো ডিপাৰ্টমেণ্টত কৰি আছে বৰ্তমান? মই এনাস্থেচিয়া ডিপাৰ্টমেণ্টত আইচি টেকনিচিয়ান। থেংক ইউ ছ' মাছ ব্ৰাদাৰ। এইবিলাক কি পাত? আপোনালোকে কমেণ্ট কৰি জনাবচোন, এইবিলাক কি পাত? Canon 95 Canon হয়, Canonৰ হয়, বহুত ভাল কোৱালিটি। একচুৱেলি মই ল'ম বুলি ভাবিছোঁ আৰু ফাইনেলি লৈ লৈছোঁ। তো আজি পূৰা শ্বুটিং চলি আছে, এইবিলাক চাওক শ্বুটিং চলি আছে, শ্বুটিং ফটোশ্বুট। আৰু এয়া মই
মাংস ৰেডি হৈছেহি। এয়া চাওক মাংস ৰান্ধা শেষ। এতিয়া আমাৰ নাচ গান চলি আছে। আমি সকলোৱে মিলি অলপ ডেন্স কৰি আছোঁ, ফূৰ্তি কৰি আছোঁ, আৰু ইফালে আমাৰ ৰান্ধি আছে আৰু ফূৰ্তিও চলি আছে। তো গাইজ ফাইনালি আছো আমি এতিয়া অৰুণাচলৰ নাৰী মানে জেগাটোৰ নাম নাৰী বস্তি। তো এই চাওক পাথৰ অকল পাথৰৰ মাজতে আছো আমি। আৰু এতিয়া আমি আকাশ দাক সুধিম যে এই নাৰীত যদি আপোনালোকে আহিব বিচাৰে তেনেহ'লে কি কৰিব লাগে, আপুনি অকণমান কৈ দিয়ক। আমি চিমেণ্ট চাপৰি পাৰ হৈ কিনি প্ৰায় 3 কিলোমিটাৰ পাৰ হৈ কিনি অলপ আগত ৰাস্তা পাব, সেইফালে আহিব কাৰণে তাত মানে পাহাৰেদি কাষেদি আহিব লাগিব। আমি পাহাৰৰ কাষে আহে যিটো মানে ৰাস্তা আৰু বহুত ভয়ানক আছে। ৰাস্তাটো মানে যদি ভালকৈ নাহে হয়তো আপুনি দি যাব পাৰে। যদি মদ পানী খাই কিনি গাড়ী চলায় বা কিবা হয় সেইটো তলত পৰি যাব পাৰে। বহুত ৰিক্সি জেগা হয়, বহুত ৰিক্সি জেগা। আপোনালোকে মানে আহিলে একদম চিনচিয়াৰলি আহিব লাগিব। আমাৰ গাড়ীটো এতিয়া এইটো আমাৰ গাড়ীখন সেই দলঙত গাড়ী মানে এতিয়া আমি ইয়াত তলত নমাব নোৱাৰিলোঁ, ৰাস্তাটো মানে বহুত ভয়ানক। সেইটো কাৰণে আমি দলঙৰ ওপৰতে থৈছোঁ, যিহেতু ৰাস্তাটো ইমান কণ্ডিশ্যনটো বৰ ভাল নহয়। যদি কেনেবাকৈ যদি আমাৰ মানে গাড়ীখন ৰাস্তাটো ইমান বহলো নহয়, কিন্তু মানে এখন গাড়ী মানে অহা যোৱা কৰিব পাৰে আৰু জাষ্ট এখন গাড়ী আহিব আৰু এখন গাড়ী যাব, সেইটো মানে কণ্ডিশ্যনত আছে। কিন্তু ক্ৰচিং কৰিব নাই, ক্ৰচিং কৰিবলৈ ৰাস্তাটো বহল নহয় যে, সেইটো কাৰণে মানে দুখন গাড়ী আহিব নোৱাৰে। থেংক ইউ ছ' মাচ। এইখন হ'ল আমাৰ অৰুণাচল নাৰী বস্তিৰ নদী, আৰু এই নদীখনত মানে পাহাৰ আছে অকল। আৰু সিফালে সৌ মানুহকেইজনে মাছ ধৰি আছে, ইফালে পানীৰ তলত ডুবি মাছ ধৰি আছে, আৰু ইফালেও মানুহে মাছ মাৰি আছে। চাবলৈ জেগাডোখৰ একদম নিৰ্মল, পানীখিনি চাওক একদম বগা মানে হোৱাইটৰ নিচিনা লাগিছে চাবলৈ, কিন্তু ৱাটাৰ হেজ ন' কালাৰ। So this is a beautiful scenery of our Naribusti at Arunachal Pradesh, and this is the bridge. Aru tat ase amar bus kon. Aru guys, finally ami hokoluwe etia sir baideo aru dada hokoluwe etia ami ekeloge bohi etia khana tu kham, aru picnicot oha mane main hol khana tu, সেইকাৰণে এতিয়া আমি সকলোৱে একেলগে সবেই খানা খাম। আৰু গাইজ বহুত জুচত আমি ডেন্স কৰি ফাইনালি আহি পালোঁ আমাৰ ডিব্ৰুগড়লৈ। আৰু এতিয়া আমাৰ সকলোৱে নামি আছে গাড়ীৰ পৰা, যাৰ বস্তু বাহিনীবিলাক লৈ আছে। বহুত ফূৰ্তি কৰিলোঁ গাইজ, বহুত আনন্দিত লাগিলে। আপোনালোকেও পিকনিকলৈ যাওক আৰু ফূৰ্তি কৰক। আমি পাই গ'লো আমাৰ জেগা, কেনেকুৱা লাগিলে? ভাল লাগিল, অৰুণাচলৰ যাব আপোনালোকে উপভোগ কৰি ক'ব আমাক কেনেকুৱা লাগিছে। আমি পালোহি ন? পালো। বাই বাই, গুড নাইট।